হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ আহিছে তেনে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল। তো আজি আপডেট হৈছে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী অৰ্থাৎ জনপ্ৰিয় অভিনেতা প্ৰডিউচাৰ বৰষা ৰাণীৰ বিষয়ৰ ওপৰত। সকলোৱে গম পোৱা নাই, সকলোকে জনোৱা যে বৰষা ৰাণী বৰ্তমান মাক হ'বলৈ ওলাইছে আৰু সেই ক্ষেত্ৰত ফেচবুকত আপলোড কৰিছে। যিসকলে বৰষা ৰাণীক ফেচবুকত ফ'ল' কৰি আছে তো সেইসকলে গম পাব যে বৰষা ৰাণী মাক হ'বলৈ ওলাইছে আৰু সেইটো এটা ফেচবুকত ফটো আপলোড কৰিছে, আপোনালোকে গম পাইছে। তো সেই ক্ষেত্ৰত বহু কমেণ্ট কৰিছে। বৰষা ৰাণীৰ বিয়াক লৈও বহু কথা ওলাইছিল যে বয়সত বিয়া হৈছে বগেৰা বহুত কিবা কিবি ওলাইছে, পিছলৈ প্ৰব্লেম হ'ব। বাট সেইবিলাকক সকলো ইগন'ৰ কৰি বৰ্তমান বৰষা ৰাণী মাক হ'বলৈ ওলালে। তো সেইসকলৰ বাবে যিসকলে বৰষা ৰাণীক ট্ৰল কৰিছিলে সেইসকলৰ বাবে এটা প্ৰত্যুত্তৰ হৈছে এইটো এটাক লৈ। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি আপোনালোকৰ বাবে এনেকৈ অসমৰ চলচ্চিত্ৰ সকলো অভিনেতা অভিনেত্ৰীৰ ওপৰতে সকলোবিলাকৰ আমি আপডেট আপোনালোকৰ বাবে লৈ আহিম। তো আমাৰ ফালৰ পৰা বৰষা ৰাণীলৈ বুলি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব জনাব নাপাহৰিব।